কাকড়া বাচ্চা কাকড়া কাটা খুলিলো আৰু মানে আছে খোলাই নাই এটা বস্তু চাওক না তো আপোনালোকে নিশ্চয় ভাবি আছে মোৰ মূৰত এটো কি লগাইছো হেল্ল' গাইস কেনে আছে আশা কৰো সকলোৱে ভালে আছে ময়ো বহুত ভালে আছো বহুত মানে অসমত এনেকুৱা ধৰণৰ বৰষুণ হৈ আছে না কেদিনমান ধৰি 8-9 দিন মান ধৰি বহুত বৰষুণ হৈ আছে মানে অসমত যি চলে মানে ট্ৰেন্ডিংত চলে কেদিনমান ৰদ হল ঘৰৰ পৰা ওলাব নোৱাৰিলো এতিয়া বৰষুণ চলি আছে মানে ওলাব নোৱাৰো এতিয়া চাব পাৰিছে মানে বাহিৰত বহুত বৰষুণ হৈ আছে ভাবিলো বৰষুণৰ মাজত আৰু বহি থাকি ভাল লাগে নেকি কালি এটা জাল পাতিছিলো আমি এই চাব পাৰিছে নদীখনত মানে জাল পাতিছো তাতে এতিয়া জাল উঠাব যাম আমি তো আপোনালোকে চাই থাকক কিমান মাছ মাৰো আজি তো আপোনালোকে নিশ্চয় ভাবি আছে মোৰ মূৰত এটো কি লগাইছো মানে ইণ্ডিয়ান হও না জুগাৰ লগাইছো জুগাৰ মানে এটো অলটা পলিথিন হয় মানে মূৰত লগাই লৈছো যাতে বৰষুণ নপৰে তথাপিও মোৰ হাতত ছাতা আছে মানে ছাতাটো ললো মানে তো মোবাইলটো আৰু ওয়াটাৰপ্ৰুফ তো নহয় ইফালে চাব পাৰিছে কিমান পানী হৈছে এটো হল আমাৰ নাও এতিয়া আমি যাম তাতে যাই কিনে চাম কিমান মাছ মাৰিব পাৰো আজি চাই থাকক লেটস গো তো গাইস ফাইনালি যেটো জায়গা জাল পাতিছো আহি গলো তো ইফালে চাব পাৰিছে জাল মাছ মানে লাগা নাই কিয় বা নাজনো গম নাপাও মাছ লাগবা লাগছিল যিমান বৰষুণ হৈ আছে না চক তথাপি চাও মেটেকা সেটেকা লাগি পুরা জালখন একদম বেয়া হৈ আছে তো চাব পাৰিছে কাকড়া বাচ্চা কাকড়া টেংরা লাগছি হা হা মাছ লাগছি বহুত কেইটা তথাপি আৰু লাগবা লাগছিল যিমান বৰষুণ হৈছে না তো এটা উঠোৱা হল আৰু এটা আছে ফালে তো মূৰত এটো লগাই লৈছো মানে ইণ্ডিয়ান হয় না জুগাৰ হয় জুগাৰ বস্তু চাওক না জালৰ খুটাৰ মাজত কি হৈছে চাওক এটো কি উঠিছে কমেন্ট কৰি কবচোন এটোৰ নাম কি মই নাজনো গম নাপাও এটোৰ নাম কি কেইটামান মাছ লাগছি খাব পৰা যাব আৰু টেনশন নাই বৰষুণ চাওক নাই বাৰ চাওক পথাৰৰ মাজত কিমান বৰষুণ মানে কিমান বৰষুণ হৈ আছে এতিয়া মাছ খুলিব লাগব হেকাৰণে এই পাতিলটো ললো আৰু মাছটো খুলি কিনে পাতিলত থব লাগব তো চাও কিমান মাছ হয় দেখাই আছো জালটো থৈ দিলো চাওক কিমান মাছ খুলিম এতিয়া কিমান মাছ খুলি কাটা খুলিলো আৰু মানে আছে খোলাই নাই খুলি আছো লাহে লাহে বহুত সময় লাগে না তো গাইস মোৰ পিছফালে যে চাই আছে এটো হল আমাৰ পুখুৰী আমাৰ পুখুৰীখন আপোনালোকক অলপ দেখাই আছো আমাৰ পুখুৰীটো তো এটো হল আমাৰ পুখুৰী চাওক কিমান ডাঙৰ পুখুৰী আৰু আপোনালোকক আমাৰ ঘৰৰ জালা খেতি দেখাইছো মই কৰিছো জালা খেতি চাওক এইবিলাক জালা খেতি মই কৰিছো চাওক ঘৰতে খাবা লাগে হেকাৰণে হাৰৰ বস্তু নাখায় ঘৰতে তৈয়াৰ কৰি খাই আছো মানে ঘৰত এইবিলাক সব জালা লাগিছে আৰু এইফালে এটা বেগুন আছে চাওক বেগুন লাগছে ফুল আহিছে চাওক আৰু এইটো হল ৰঙালাও খেতি ৰঙালাও এটো ৰঙালাও লাগছে না চাই লও আপোনালোকক লাগলে দেখালো হয় লাগা নাই চাগে লাগবো লাহে লাহে কিমান মাছ লাগছে চাওক ইমান মান মাছ লাগছে 1 পোৱা মান হ'ব মানে আমাৰ খোৱা আৰু হৈ যাব আজি টেনশন নাই তো গাইস আজিলৈকে ইমানে আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই